নমস্কাৰ বহু দিনৰ বিৰতিৰ মাজত বহুদিন মানে কেইবাদিনো বিৰতিৰ মাজত আজি আকৌ আপোনালোকৰ মাজলৈ কেইটামান সুন্দৰ সুন্দৰ পাটৰ কাপোৰ লৈ আহিছো আজি পাটৰ কাপোৰ দেখাম লগ একদম ধুনিয়া ধুনিয়া এটু কাৰণে পাটৰ কাপোৰ দেখাবলৈ আহিছো বহাগৰ বতৰ বিয়াৰ বতৰ সকলোকে পাটৰ কাপোৰৰ যথেষ্ট প্ৰয়োজন হৈ থাকে সো মই ভাবিলো আজি কেইবাদিনৰ বিহৰ মানে ব্যস্ততাৰ কাৰণে ভিডিও হিচাপত মই উপস্থাপন কৰিব পৰা নাছিলো আজি কেইটামান সেট দি আপোনাৰ কম সময়ৰ ভিতৰত আপোনাক কেইটামান ধুনিয়া ধুনিয়া সেট দেখাম আপোনালোকে চাই থাকিব আৰু সেট গিটা দেখুৱাৰ আগতে সকলোলৈ আকৌ এবাৰ মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ দিছো এটো কাৰণে ধন্যবাদ দিছো আপোনালোকে আমি ভিডিও দিয়াৰ কাৰণে বা হওক বা জুৰুম সিল্ক হাউসক ভাল পোৱাৰ কাৰণে হওক এবাৰ বিহুতেই হওক আমাৰ বিহুত বা আপকামিং ডেজত যিখিনি ডেজ আমাক দি আছে যিখিনি মৰম দি আছে যিখিনি মৰম দিলে বিহুত এবাৰ তাৰ কাৰণে সকলোলৈ বহুত 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 ধন্যবাদ ইমান ভিৰ আছিল আমাৰ দোকানত হিমান ভিৰ থকাৰ পিছতো বহুত মানুহ থকাৰ পিছতো যে আপোনালোকে কষ্ট কৰি এজোৰ কাপোৰ জুৰুম সিল্ক হাউসৰ পৰা নলোৱাকে নগৈ লাগিলে যিমান যিয়ে নলক আপোনালোকে লৈ গৈছে তো তাৰ কাৰণে আমি অশেষ ধন্যবাদ আপোনালোকে এই মৰম সদায় ৰাখিব আৰু আমিও সদায় চেষ্টা কৰিম আপোনালোকক কম মূল্যত এটা জেনুইন বস্তু দিবলৈ সো মাৰ্কেটত বহুত ষ্ট'ৰ আছে সো বহুত হেৰি আছে কিন্তু সকলোৱে নিজৰ হিচাপত ব্যৱসায় কৰে ময়ো আপোনালোকক মাজত বিশ্বাসত আনি বিশ্বাসৰে আপোনালোকৰ অন্তৰৰ মাজত সোমাবলৈ সদায় কি কৰিছো এটা জেনুইন প্ৰডাক্ট পিওৰ প্ৰডাক্ট আৰু আপোনাক জেনুইন ৰেট এটা দিবলৈ চেষ্টা কৰিছো তাৰ মাজতে যদি কেতিয়াবা আমাৰ ভুল আছে ক্ষমা কৰিব এটা কথা বেছি দেৰি নাপাতো সকলোলৈ ধন্যবাদ থাকি প্ৰথম কাপোৰটো দেখাবলৈ আৰম্ভ কৰো প্ৰথম কাপোৰটো দেখাম আমাৰ আজি দৰাসকলৰ দৰাৰ মাকৰ কাৰণে কইনাসকলৰ কইনাৰ মাকৰ কাৰণে বা নহলেও আমাৰ যিখিনি অলপ মিডল এজ মানুহখিনিৰ কাৰণে আজি অলপ কাপোৰ দেখাম আপোনাৰ অলপ কম ৰেঞ্জত পিওৰ পাটৰ কাপোৰ প্ৰথমতে দেখাম এজোৰ পিওৰ পাটৰ বগা কাপোৰ খুব ধুনিয়া ইউনিক পাটৰ কাপোৰ সিম্পল হয় সাবদে এজোৰ কাপোৰ সদায় ব্ৰাইডেল দেখা থাকো টজ দেখা থাকো আজি ভাবিলো আপোনালোকক কেইটামান ধুনিয়া ধুনিয়া ইউনিক পাটৰ সেট দেখাও মই কিন্তু কালেকশন বহুত নে দেখাও কিন্তু আপোনালোকে গম পাব যে কালেকশন আমাৰ ওচৰত ষ্টক বহুত আছে সো এটা বগাত মই এজো দেখিব এজো হোৱাইট কালাৰ সেট হয় এটো সিলভাৰ গুনা এটা আকাশী কালাৰ বুটা ডট ডট বিন্দি বুটাত কৰা হৈছে আমি সাধাৰণতে পাৰিবিলাক সিলাই ৰাখো পাৰিবিলাক সিলাই আমি একেবাৰে আমি ল্যাবৰেটৰী টেষ্ট যেটো খলকুছি ল্যাবৰেটৰী টেষ্ট এই টেষ্টটো আমি কৰি আনো সো এজো কাপোৰ সব নিজৰ দৰাসকলে কইনাসকলক দিব কাৰণে বা যিসকলে মিডল এজ আপোনালোকে ভিডিওটো চাই গম পাব যে কাপোৰটো কাৰ কাৰণে ভাল লাগিব বহুত ধুনিয়া এজো ধুনিয়া আপোনাৰ হোৱাইট কালাৰত এজো পিওৰ পাটৰ কাপোৰ সো এজোৰ বগাত আকাশী কালাৰ দেখালো আৰু তলত এজো সিলভাৰ গুণা কৰা আছে আমাৰ ৰেড গোল্ডেন আছে চকলেট গোল্ডেন আছে অকল গুণাত লাগিলে পাব অকল সিলভাৰ গুণা লাগিলে পাব আৰু বহুত ডিজাইন আছে সো এপিস দেখাই আপোনালোকক আইডিয়াটো দিলো যে আমাৰ ওচৰত কেইবাটাও ধৰণৰ ভায়াল আছে আপোনালোক আহিব আপোনালোকে মৰম দিব আৰু এটো সেটৰ এটো হলো সিম্পল ব্লাউজ এখন মেখেলাখন খুলি নিদু গম পাইছে এটা মিডিয়াম লেন্থত বুটা আছে বহুত ধুনিয়া পিওর পাটৰ কাপোৰ সদায় কও জুৰুম সিল্ক হাউসে আপোনালোকৰ লগত নাইনসাফি কেতিয়াও নকৰে জেনুইন বস্তু দিম পিওর দিম গ্যাৰান্টি দিম চিন্তা নকৰিব পিওরিটি চিঞৰি কম মই সদায় গ্যাৰান্টি দিম তাৰ পিছত দেখাম সিম্পল সেটে এটা ব্ল্যাক কালাৰ চক এটো আছে অলপ পাৰ্পল সেটত আছে সিলভাৰ গুণা কৰা সিম্পল বহুত হেভি সেটটো মই পিনি সদায় কৈ যাব সিম্পল সেট লাগে ন জুৰুম সিল্ক হাউসে বা বহুত ধুনিয়া ধুনিয়া কিছুমান কালেকশন কৰিছো আমি সিম্পলত ঠিক আছে এটো চক পাৰ্পল পুৰা পাৰ্পল নহয় মানে সিয়াহি কালাৰটো দৰে সিয়াহি বৰণৰ কালাৰটো দৰে আৰু ইয়াৰ দিঘৰ খুটাটো কোলা ব্ল্যাক ইয়াৰ দিঘৰ খুটাটো ব্ল্যাক আৰু বানিত পাৰ্পল মাৰি দিছে কিনা দুটা শেডত আহিছে কাপোৰজোৰ সিয়াহি কালাৰ আৰু ইয়াৰ আপোনাৰ কাপোৰজোৰত সিলভাৰ গুণা মিনা কৰি দিয়া আছে সব বহুত ধুনিয়া কাপোৰ হয় আৰু ৰিজনেবল ৰেটত দিম 5000 টকাত পিওৰ পাটৰ কাপোৰজোৰ যদি আপোনালোকে বিচাৰে পাব নেকি 5000 টকাত পিওর পাটৰ কাপোৰ এজো পায় নেকি কালাৰিংৰ পিওর পাটৰ কাপোৰ আমাৰ অভিজ্ঞতাৰ পৰা কৈছো এজো বেস্ট কোৱালিটি পাটৰ খুটা আৰু দামী যেটো গুণা খুটা ব্যৱহাৰ কৰি
উন্নত মানদণ্ডত বনালে এযোৰ কাপোৰ পিয়ৰ পাটৰ কাপোৰ 5000 টকাত নাহে যদি ক'ৰবাত পিয়ৰ পাটৰ কাপোৰযোৰ 5000 টকাত পাইছে হয়তো সেই কাপোৰযোৰ ভেজাল থাকিব পাৰে আৰু আমাৰ ওচৰত পিয়ৰ পাটৰ কাপোৰবিলাক মোটামুটি 7500 to 8000 ৰ পৰা ষ্টাৰ্ট হয় বেষ্ট কোৱালিটি দিম 1000 টকা আপোনালোকে বেছি দিব কাপোৰযোৰ বিশুদ্ধ পাব 4500 5000 পাটৰ কাপোৰ পাব সেইটো কিন্তু পাট নহ'বও পাৰে আপোনালোকে বিশুদ্ধ বস্তু ন পাট পিনিছে বুলি যেতিয়া কিনিছে পাটৰ কাপোৰ এযোৰে লওক এটা পাৰ্পলত দেখালো আৰু লগতে মই কওঁ এতিয়া পাৰ্পলত এনেকুৱা বহুত কালাৰ আছে বহুত কালেকচন আছে এনেকুৱা কালাৰিঙত সিম্পল আছে এখন মেখেলাখন বহুত ধুনীয়া আৰু এই কাপোৰযোৰ পিনিলে ভাল লাগিব আৰু কাৰোবাৰ যদি ভিডিওটো চাই থকা সময়তে মোৰ কাপোৰযোৰ পছন্দ লাগিছে আপোনালোকে স্ক্ৰিনশ্বট কৰি WhatsApp কৰিব কেতিয়াবা কি হয় বহুতে এনেকৈ কয় যে ভিডিওত আপোনালোকৰ ধুনীয়া ধুনীয়া কাপোৰবিলাক দেখায় আৰু আমি ষ্ট'ৰ গলে কেতিয়াবা নাপাওঁ একচুৱেলি কি হয় যায় এই কাপোৰ যদি মই ভিডিও আকাৰত উপস্থাপন কৰি দিলো খুব কম সময়তে আমাৰ অনলাইনত বুকিং হৈ যায় গুচি যায় আৰু এই ষ্টকবিলাকটো আমাৰ ডেইলি সেল হৈ থাকে তো ষ্টকবিলাক কেতিয়াবা নাপায় সো স্ক্ৰিনশ্বটটো ৰাখি থলে আমি যদি আপোনাৰ পছন্দ হয় সেই কাপোৰযোৰ পিছত হলো আমি আপোনাক দিব পাৰিম তাৰ পিছতে সিম্পল আৰু এটা সেট দেখাইছো বেছি সেট নেদেখাও সিম্পলৰ এইটো চক একদম ৰ'জ পিংকত আছে বেবি পিংক লাইট বেবি পিংক বহুত ধুনীয়া হয় সিল্ক কালাৰ মিনা কৰি দিয়া আছে বহুত ধুনীয়া লাগিব হেভি টন কাপোৰজনৰ সিম্পলত নিজৰ বাজেটত বিশুদ্ধ এযোৰ কাপোৰ কিনিবলৈ আছে যোৰহাটৰ ওলবালিবা ষ্ট্ৰীটৰ জোৰণ চিল্ক হাউচলৈ আহক আৰু এনেকুৱা এযোৰ কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ আমি ষ্টক বহুত আনিলো কাৰণ বিহুত আমি খুবেই ব্যস্ত হৈ থাকিলো ফেন্সি কাপোৰৰ ওপৰত আমি বিহুত বেছি গুৰুত্ব দিওঁ কাৰণ গিফ্টৰ কাৰণে কম দামী কাপোৰ লাগে এতিয়া আমাৰ কাছত পাটৰ কাপোৰ একদম পুৰা মজা ষ্টক সোমাই গৈছে যিসকল বহাগ জেঠত বিয়া আছে আহক বজাৰ কৰক আকৌ সম্পূৰ্ণ বিয়া বজাৰ কৰিলে 30% ডিসকাউন্ট দি আছো অসমীয়া গহনা 25% দি আছো সো এতিয়া মই সিম্পল সেট আপোনাক দুটা তিনটা দেখালো কালাৰ সব পাব লেভেন্ডাৰ bottle green, dark green, royal blue, rose pink, baby pink, yellow, red, আকাশী কালাৰ এভৰিথিং কালাৰ এভেইলেবল আছে আহক সোনকালে ক্ৰয় কৰক মনৰ পছন্দৰ কাপোৰযোৰ কাৰণ কাপোৰ বিক্ৰী হৈ গৈ থাকে তাৰ পিছত আপোনাক দেখাম এযোৰ ব্ৰাইডেল সেট মানে মই গোটেইকেইটা বস্তু অলপ অলপ দেখাই দিছো আপোনালোকৰ ষ্টকটো আমাৰ ওচৰত বহুত আছে তথাপিও কেতিয়াবা নতুন সেট ধুনীয়া লগা সেট আমাৰ ভাল লাগিলে আমি আপোনালোকক ভিডিওৰ মাজত এনেকৈ এই সব কিমান মজা কাপোৰ এযোৰ আপোনাৰ একচুৱেলি লেভেণ্ডাৰ নহয় লাইট লেভেণ্ডাৰ হয় ৰ'জ গোল্ড টাইপৰ কাপোৰযোৰ কপাৰ গুণা কৰি দিয়া আছে ইয়াত গুণাটো কপাৰ গুণা হয় আৰু ইয়াত দেখিছেনে পাৰীটো হাইলাইট কৰি দিয়া আছে পাৰী ডিজাইনটো এখন মেৰুন কালাৰ টাইপত কৰি অলপ বেলেগ ধৰণৰ কৰি দিয়া হৈছে আৰু ইয়াৰ এই যিটো এইটো সিলভাৰ আচলটো এইখন বেলেগ ডিজাইন এই সিলভাৰ বেলেগ এইখন বেলেগ ডিজাইন বহুত ধুনীয়া লাগিব আপোনালোকৰ কইনাগৰাকীক পিন্ধিবলৈ বহুত ধুনীয়া লাগিব এইটো সব আকৌ এবাৰ দেখাই দিছো ইমান ধুনীয়া এযোৰ পিয়ৰ পাটৰ ব্ৰাইডেল সেট লগলে যোৰহাটৰ জোৰণ চিল্ক হাউচত আহক বিশুদ্ধও পাব কম মূল্যতো পাব আৰু মনে বিচৰা কাপোৰ এযোৰ পাব এখন হেটো ব্লাউজ পিসটো ইমান বেছি পুৰা হাতটো হেভি হ'ব এখন মেখেলা খুলি নেদেখাও গম পাইছে মেখেলাখন হেভিয়ে হয় তাৰ পিছত আপোনাক এটা আৰু ব্ৰাইডেল সেট দেখাইছো মই কম সময়ৰ ভিতৰত আপোনালোকক সময় নষ্ট নকৰি খুব কম সময়ৰ ভিতৰত আপোনালোকৰ মাজত এটা কেইটামান সেট দি আপোনালোকক উপস্থাপন কৰিবলৈ বিচাৰো মই 1 ঘণ্টা দেখাই আপোনালোক 1 ঘণ্টা মোৰ ভিডিওটোৰ লগত ব্যস্ত ৰাখিব নিবিচাৰো 6-7-8 মিনিট বা 9 মিনিটৰ ভিতৰত যদি মই আপোনাক দেখাব পাৰো মোৰ ভাল লাগে এটো সব খুব ধুনীয়া লাইট পিচ কালাৰ কেনেকুৱা গৰ্জিয়াস লাগিব কাপোৰযোৰ ভিডিওত দেখিছেনে আপোনাক গুণাটো সিলভাৰ গুণা কৰি দিয়া হৈছে আৰু অৰেঞ্জ কালাৰ মিনা কৰি দিছে আৰু ইয়াৰ যিটো খুটা হয় এই খুটাটো হৈছে অৰেঞ্জ কালাৰ মানে দীঘৰ খুটাটো অৰেঞ্জ কালাৰ আৰু বাণীৰ খুটাটো হৈছে অলপ ক্ৰীম কালাৰ টাইপত মাৰি দিয়া হৈছে সো দিগবাণী দুটা কালাৰ হৈ যোৱা কাৰণে কাপোৰযোৰ ডুৱেল সাইন আহিছে আৰু কি মজা লাগিব ইয়াৰ ব্লাউজ পিসটো সব কটাই নাই এটো ব্লাউজ পিসটো হেভি হয় বহুত ধুনীয়া লাগিব বুটিক ডিজাইনৰ জোৰা হয় এইবিলাক নিজে নিজে অকমান মডিফাই কৰি বিৰাট ধুনীয়া উন্নত মানদণ্ডৰ পাটৰ খুটা গুণা ব্যৱহাৰ কৰি বনোৱা জোৰা আহক যোৰহাটৰ জোৰণ চিল্ক হাউচত পাব ব্ৰাইডেলৰ বহুত কালেকচন আছে দুটা জাস্ট মই আপোনালোকৰ মাজলৈ আনি দেখালো মাত্ৰ আপোনালোক আহক আমাৰ লগত জড়িত থাকক আপোনালোকে মোৰ ভিডিও চাই ভাল পায় বুলি মই গম পাইছো সো এনেকৈ মৰম দি থাকিব আমাৰ পেজটো ফলো কৰিব আৰু আমাৰ যিমানে পৰিয়ালৰ সংখ্যা বাঢ়িব সিমানে আমি উৎসাহিত হ'ম আমি আৰু আপোনালোক ধুনীয়া ধুনীয়া কালেকচন দেখাই থাকিম আৰু এইটো এটা সেট দেখাইছো ভিআইপি সেট বুলি কয়টো পাটৰ আৰু কেঁচা মুগা
এইটো চাওক আচলটো পিয়ৰ পাটৰ হয় সাইড পটিটো পিয়ৰ পাটৰ গাটো টসপাত মানে কেঁচা মুগা যিটো বুলি কয় যিটো কৈ দিয়া আছে আৰু ইয়াৰ ব্লাউজ পিস আপোনালোকে দুটা পাব ইয়াৰ ব্লাউজ পিস এটা পাৰ্পল কালাৰ এটা কেঁচা মুগা আপোনালোকে ভিআইপি সেট বুলি কয় এটো আৰু কন্ট্ৰাস্টত হয় সেটটো কন্ট্ৰাস্ট মেখেলাখন পাৰ্পল কালাৰ এখন পিয়ৰ পাটৰ মেখেলা হয় আপোনাৰ কন্ট্ৰাস্টত আহিব মই মেখেলাখন দেখাই দিছো সব বহুত ধুনীয়া হয় এই কালাৰ ৰয়েল ব্লু আছে এইটো বহুত গৰ্জিয়াছ সেট হয় কোৱালিটি দেখিছেনে কাপোৰ আপুনি খমখমনি পাব সময় খৰচ কৰি শুৱালকুছি যাব নালাগে কাৰণ শুৱালকুছি কাপোৰে আনি যোৰহাটৰ জোৰণ চিল্ক হাউচত মই ৰাখি আছো সো আপোনালোকৰ যদি ব্যস্ততা নাই আপোনালোকৰ সময় নাই আপোনালোকৰ যদি আহক যোৰহাটতে আহিলে আপুনি শুৱালকুছি হাতৰ খলত বোৱা ল্যাবৰেটৰী টেষ্টেড থকা কাপোৰযোৰ পাব কাৰণ মই 99% শুৱালকুছিৰ ওপৰত নিৰ্ভৰশীল সব বেছি দীঘলীয়া নকৰো এতিয়া দেখাম এটা খুব ধুনীয়া ইউনিক ইলিগেন্ট এটা পিয়ৰ মুগা জোৰা নতুনকে বনাই আনিছো আসলৰ ডিজাইনটো অকমান নতুন কৰি দিয়া আছে এই ডিজাইনটো অনলি জৰন সিল্ক হাউসতে পাব যেটো মানে আগৰ যেটো বুটা হয় এই বুটাটো আপুনি বেলেগত দেখা পাব এটো বুটা আমাৰ অসমীয়া মানুহৰ বুটা হয় সো এটো মই এটো নকওঁ যে এই বুটাটো মোৰ ওচৰতে আছে এটো সব খুব ধুনীয়া টপ কোৱালিটি পিয়ৰ মুগা জোৰা পিয়ৰ মুগাৰ আমি ভিউ মানে যথেষ্ট গুৰুত্ব দিও পিয়ৰ মুগা আমাৰ নিজৰ জোৰণ সিল্ক হাউসৰ নিজৰ খাল আছে সো আমি সেই খালখিনিত অকল পিয়ৰ মুগা কালেকশন সেই খালখিনি আছে শুৱালকুছি সো সব এইটা কি ধুনীয়া পিয়ৰ মুগা জোৰা অৰ্গেনিক জোৰা টাইট জোৰা বহুত বেছি হেভিও নহয় বহুত বেছি মানে সফ্টও নহয় বিৰাট ধুনীয়া গোল্ডেন ৰেডত গছবুটা কৰা আছে ইয়াৰ ডিজাইন যেটো আপোনাৰ আসলে এই ডিজাইনটো কোন ইউনিক কৰি দিয়া আছে ঠিক আছে আৰু আমি যদি আপোনালোকে কয় যেতিয়া কেতিয়াবা এই সেটটো আপোনালোকৰ মুগা জোৰা এইখিনিত এই বস্তুটো অকমান খালখলনি হৈ অকমান মডিফাই কৰি দিব লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে আমি কৈ দিম মাত্ৰ সময় দিব 30 পৰা 40 দিন সময় দিলে আমাৰ কি হয় সেটবিলাক বনাই দিবলৈ সুবিধা হয় এটা পিয়ৰ মুগা জোৰা দেখালো এটাৰ এটো ব্লাউজ পিস এখন মেখেলা বহুত ধুনীয়া এটো বহুত ধুনীয়া এখন সব মেখেলাখন অৰিজিনাল মুগা মেখেলাৰ পানাছানা আপুনি বহল পাব এটো দেখিছেনে আপোনাৰ এখন পিয়ৰ মুগাজৰ মেখেলাৰ পানাছানা আপুনি বহল পাব হা মেখেলাৰ পানাত লৈ পেলাই একো অসুবিধা নহয় পুৰা চাদৰৰ পানাত বনোৱা আছে অৰিজিনাল হয় ভাল লাগিছেনে খুব ধুনীয়া জোৰা আজিলৈ ইমানে দেখালো এই দুই চাৰিটা সেট দেখালো মাত্ৰ আপোনালোকৰ মাজত ক'ব বিচাৰিছো যে আমাৰ নতুন কালেকচন আহি গৈছে আৰু বিয়া বজাৰ কৰা গ্ৰাহকসকলে আমি 25% অফাৰ আপোনালোকে পাব আৰু আমাৰ যিখিনি আসামিজ জুৱেলাৰী হয় আসামিজ জুৱেলাৰীত আমি আপোনাৰ 25% দি আছো আৰু পিয়ৰ পাটৰ বিয়া বজাৰ কৰিলে 30% দি আছো সিঙ্গল পাটৰ কাপোৰ বজাৰ কৰিলে 25% দি আছো সো আপোনালোক আহিব বুলি আশা ৰাখিলো আকৌ এবাৰ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিওটো সামৰিছো আহিব বুলি আশা ৰাখিলো আমাৰ ঠিকনা হৈছে যোৰহাটৰ অলৱালিবাদ গ্ৰাউণ্ড ফ্লোৰ জোৰণ সিল্ক হাউস আৰু জোৰণ সিল্ক হাউসৰ কাষতে লাগিছে যত মই ভিডিওটো কৰি আছো জোৰণ জুৱেলাৰ্ছত আমাৰ অসমীয়া সকলো ৰূপৰ ওপৰত নিৰ্মিত অসমীয়া গহনা বেষ্ট কোৱালিটিত এভেইলেবল আছে আমাৰ এখন ষ্টৰ নতুন আহিব বুলি আশা ৰাখিলো ধন্যবাদ